हेलो बंधुসকল, आपनालोके चाই आछे बार्ता एक्सप्रेस। आजिर कारण एक गुरुत्वपूर्ण बातरी, ब्रेकिंग निউজ। आजिर कारण आजिर पर बाल्य विवाह करुवाসকলক जेलলৈ प्रेरण करार हुंकार प्रदान करिছে हिमंत बिश्व सरकारे। अवैध स्वामीসকলক साफा करार हुंकार प्रदान करिছে हिमंत बिश्व सरकारे। 18 বছৰৰ তলত ছোৱালীক বিয়া কৰোৱা স্বামীয়ে যাব জেললৈ। ইতিমধ্যে একশন আৰম্ভ কৰি দিছে হিমন্ত বিশ্ব চৰকাৰে। ইতিমধ্যে প্ৰতিখন জিলাৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে। জনাই আছো কোনখন জিলাৰ প্ৰথম পৰ্যায়ত যাব জেললৈ। ভজালিত 132 জন, বাক্সা 153 জন, বৰপেটাত 81 জন, বিশ্বনাথত 98 জন, বঙাইগাঁৱত 123 জন, কাছাৰত 35 জন, চৰাইদেউত 78 জন, চিৰাঙত 54 জন, দৰঙত 125 জন, ধেমাজিত 101 জন, ধুবুৰীত 70 জন, ডিব্ৰুগড়ত 75 জন, ডিমা হাছাও 24 জন, গোৱালপাৰাত 157 জন। এনেকৈ মুঠ 4004 জন জেললৈ সাজু থাকিবলৈ আহ্বান জনাইছে হিমন্ত চৰকাৰে। কৈছে টালি টোপোলা বান্ধি ৰেডি হওক। ৰেডি হোৱাৰ কথা কৈছে, জেললৈ যাব লাগিব। 14 বছৰৰ তলত বিয়া কৰোৱাসকলৰ বাবে আৰু কঠোৰ হ'ব হিমন্ত বিশ্ব চৰকাৰ। পক্সো আইনৰ অধীনত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব। পক্সো আইনত গ্ৰেপ্তাৰ হ'লে তেওঁলোকৰ যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে। নিশাৰ পৰাই একশ্যন আৰম্ভ কৰি দিছে। ঠায়ে ঠায়ে ধৰা পৰিছে অবৈধ স্বামীসকল। স্বামী গ্ৰেপ্তাৰ হ'ব। তেওঁলোকৰ হোৱা মহিলাসকলৰ কাৰণে অৰুণোদয় আঁচনি প্ৰদান কৰিব হিমন্ত বিশ্ব চৰকাৰে। বিনামূলীয়া চাউলো প্ৰদান কৰিব। যিহেতু স্বামীক জেললৈ যাব, তেওঁলোকৰ দায়িত্ব হিমন্ত বিশ্ব চৰকাৰে ল'ব। তেওঁলোকক অৰুণোদয় আঁচনি দিয়াৰ কথা উল্লেখ কৰিছে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।